নহয় গাত চাত গোটাই থাকে। কি নাম তোমাৰ চেনেল? পিডি ব্লগছ আছাম। টিভি ব্লগছ। তো সকলোৱে টিভি ব্লগছক ছাপোৰ্ট কৰক। মোকতো এই বৰেৰ পুৱাই মোক কিবা এটা কৰলাকে সেইটোৰ কাৰণে চবে সাৱধান হওক, নহলে আৰু হাতত পিন্ধা হেলমেটৰ কথা কব। Hey guys, welcome back to my YouTube channel. তো অন্যটা ব্লগ নহয় তো গাইজ আজি মানে প্ৰেংক কল এটা কৰিম। তো ভিডিঅ'টো একদম সম্পূৰ্ণকৈ চাই থাকিব। তো প্ৰেংক কল কৰিম। তো এইটো মোৰ সেকেন্ড টাইম প্ৰেংক কল। তো আপোনালোকে মৰম আশীৰ্বাদ দিব আৰু আপোনালোকে যদি এতিয়া মোৰ চেনেললৈ সাবস্ক্ৰাইব কৰা নাই তো সাবস্ক্ৰাইবটো কৰি দিয়ক। একদম অনুৰোধ কৰিছো, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক। আৰু যোনসকলে নতুন আছে চেনেলটো সাবস্ক্ৰাইব কৰিব। আৰু যিসকলে এতিয়া মোৰ চেনেলটো বেল আইকনটো প্ৰেছ কৰা নাই প্লিজ প্ৰেছ কৰি থৈ দিব। ডিম্পু দাৰ যে বন্ধু মিন্ময় দা, তো মিন্ময় দাক মানে আজি প্ৰেংক কল কৰিম। তো জালতে ভিডিঅ'টো আমি আৰম্ভ কৰো। তো প্ৰেংক কলটো এতিয়া আৰম্ভ কৰো বলক। তো গাইজ মানে মিন্ময় দাৰ ফোনটো নুঠালে। তো এইবাৰ ভাবিছো যে সুমন দাক কৰো। মানে সুমন দা মানে মিন্ময় দাহঁতৰ লগৰে। তো একেলগে থাকে ডিম্পু দা, সুমন দা, তাৰপিছত মিন্ময় দা এনেকে থাকে। তো এইবাৰ সুমন দাক কৰিম। উঠালে উঠাব আৰু নুঠালে মিন্ময় দা, কিয় নুঠালে ক'ব পৰা নাই আৰু। হেল্ল' হেল্ল' সুমন দা নেকি? বাকী খবৰ ভালনে আপোনাৰ? ভাল ভাল দিয়া। হেৰি মিন্ময় দাক মই ফোন কৰিছিলো, মিন্ময় দা ফোনটো উঠোৱা নাই দেখোন। মিলমেনে চাগে ব্যস্ত আছে। মানে এটা কথাৰ কাৰণে ফোন কৰিলো। মানে তোমাৰ হেৰি মোক এটা হেলমেট লাগিছিল। মোক এনেকুৱা এটা হেলমেট লাগিছিল। কি হেলমেট? মানে মোক মানে হেৰি এটা হেলমেট লাগিছিল, চব কভাৰ কৰিব পৰা হেলমেট এটা লাগিছিল। কি? চব কভাৰ কৰিব পৰা হেলমেট এটা লাগিছিল। লৈ যাবা, এছবিএছপিৰ আছে লিমিটেড এডিশ্যন। নহয় মানে মই এইটো অনলাইন দেখা পালো, মানে চব চাইডে হেলমেট পায় মানে। মানে মানে তোমাৰ মূৰত বুলি নহয়, গাত চাত গোটাই থাকে। মূৰত বুলি নহয় কি? গাই চাই মানে গোটাই আছে মানে কভাৰটো। হেলমেট মানে আৰু গাত কেনেকে থাকে? নাই সেইটো আছে মানে মই দেখিছো নহয়। সেইবিলাকতো আমাৰ দোকানত নাপায়। সেইবিলাক তুমি নিজে কাষ্টম কৰিব লাগিব। এতিয়া মই দেখা নাই কেনেকুৱা হেলমেট এনেকুৱা। মইতো জন্মৰ পৰা হেলমেট দেখিছোৱে দিয়াচোন। নাপায় দেখা নাই দিয়া। হয়, নাপায় নেকি? মই দেখাত নাপায়। তুমি কৰবাত পাবও পাৰা চাগে। কৰবাত যদি পাইছা তাৰ পৰা লৈ লোৱা। এনে মই অনলাইনে দেখিলো বস্তুটো তাৰমানে। তেনেহলে অনলাইনতে লৈ লোৱা। দিয়ক তে ঠিক আছে। আমাৰ দোকানত নাই। দিয়ক তে ঠিক আছে। ঠিক আছে দিয়া। তো ফাইনেলি গাইজ প্ৰেংক কলটো কৰা হ'ল। তো অলপ জমনিতাই হ'ল। তো গাইজ এতিয়া মানে সুমন দাক কৈ দিওঁ যে মই প্ৰেংক কল কৰি থাকা। প্ৰেংক এটা হৈছিল। তো ফোনটো লগাইছো এবাৰ। আপুনি কল কৰি থকা ব্যক্তিজন। তো গাইজ তেওঁৰ খঙে উঠিছে কিজানি। তো আৰু এবাৰ কৰো লাষ্ট টাইম। হেল্ল' সুমন দা, এই অলপ আগতে যে মই যে ফোন কৰিছিলো, এনেকৈ প্ৰেংক এটা কৰিছিলো দিয়া। আচ্ছা 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 আচ্ছা। কি হ'ল? মানে এনে অলপ প্ৰেংক। মইতো এতিয়া হাতত পিন্ধা হেলমেট দেখা নাই। মানে এনে এটা মই বাইটা চাৰিলি। আচ্ছা আচ্ছা আচ্ছা। কিবা অলপ কৈ দিয়ক মানে ফিউচাৰ। কি নাম তোমাৰ চেনেল? পিডি ব্লগছ আছাম। টিভি ব্লগছ। তো সকলোৱে টিভি ব্লগছক ছাপোৰ্ট কৰক। মোকতো এই বৰেৰ পুৱাই মোক কিবা এটা কৰলাকে সেইটোৰ কাৰণে চবে সাৱধান হওক, নহলে আৰু হাতত পিন্ধা হেলমেটৰ কথা কব। ঠিক আছে। বাকী এনে ভালে আছে? ভাল ভাল দিয়া। এনে নলবাৰীত যোৱাৰ কথা আছে ৰ'ব। আহিবা আহিবা, দোকানত আহিবা। দিয়ক তে।
ঠিক আছে গাইজ ফাইনেলি প্ৰেংক কলটো হৈ গ'ল তো সুমনতাক প্ৰেংক কলটো কৰিলোঁ আজি তো কেনে পালে নাজানো যদি ভিডিঅ'টো হ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব লগতে বেল আইকনটি বজাই দিব আৰু যোনসকলে নতুন আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি গুচি যাব আৰু লগতে বেল আইকনটি বজাই দিব আৰু অন্য এটা মানে প্ৰেংক কলৰ সৈতে লগ পাম বুলি আশা থাকিল প্ৰেংক কল নহয় ব্লগো দি থাকিম তো এনেকৈ মানে মৰম দি থাকিব বুলি আশা থাকিল তো সকলোৱে ভাল সুখী থাকক নিজৰ সপোনক সদায় বিশ্বাস ৰাখক বিলিভ ইন ইয়ৰ ড্ৰিমছ তো সদায় আগবাঢ়ি যাওক তো নেক্সট ব্লগ ধামাকা আহিছে আৰু তো আজিলৈ মানে এৰিছোঁ কিলডেন টাটা বাই বাই